কেইজনমান যুৱকে আগবাঢ়িবলৈ চেষ্টা চলাইছে। পথৰ ওপৰে আগবাঢ়িবলৈ চেষ্টা চলাইছে এওঁলোকে। আচলতে এয়া পথ বুলি ক'লে ভুল কোৱা হ'ব, এয়া বোকাৰ পথ। চৌদিশে কেৱল পলস। আচলতে এই অঞ্চলত এক ভয়ানক ভূমিস্খলন হৈছিল। ভূমিস্খলনৰ পিছত চৌদিশে বোকাৰে ভৰি পৰিছে। পথছোৱা পাৰ হ'ব লাগে, গতিকে সকলো ত্যাগ কৰি বোকাৰ মাজৰে আগুৱাবলৈ এওঁলোকে চেষ্টা কৰিছে। এখোজ আগুৱালে ভৰি সোমাই যায়। পিছ মুহূৰ্তত সেই ভৰি উঠাবলৈ চেষ্টা চলা হয়। বহু কষ্টৰে এখোজ দুখোজকৈ এই যুৱকবোৰ পাৰ হ'বলৈ চেষ্টা চলাইছে এই পথটোৰে। কেনে জটিল এই যাত্ৰা তেওঁলোকৰ ভৰিকেইখনলৈ চালেই গম পাব। এখোজ আগবাঢ়ি গৈ তেওঁলোক থমকি ৰ'বলগীয়া হয়, কিয়নো বোকাত আবদ্ধ হৈ পৰে তেওঁলোকৰ ভৰি। পুনৰ সেইখন ভৰি আগুৱাই যাবলৈ চেষ্টা চলাই এই যুৱককেইজন। মেঘালয় আৰু বৰাক উপত্যকাৰ মাজৰ সংযোগী ৰাষ্ট্ৰীয় পথৰ দৃশ্য এয়া। সোণাপুৰৰ সুৰুংগৰ কাষত ভয়ানক ভূমিস্খলন। এইবাৰ ৰাজপথৰ এই ভূমিস্খলনলৈ মন কৰক। বৰাক আৰু মেঘালয় সংযোগী পথৰ সোণাপুৰৰ নিকটৱৰ্তী স্থানত সংঘটিত হৈছে ভূমিস্খলন। মাত্ৰ 30 ছেকেণ্ডৰ এই ভূমিস্খলন ভালকৈ চাওক। কেমেৰাৰ সন্মুখৰ পৰা আপুনি চকু আঁতৰ নকৰাব। 30 মিনিটৰ বাবে চকু টিপ নামাৰি চাই থাকক টেলিভিছনৰ স্ক্ৰীণলৈ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30। মাত্ৰ 30 ছেকেণ্ডৰ ভিডিঅ' এয়া। 30 ছেকেণ্ডত দেখা গ'ল কি ভয়ানক ভূমিস্খলনৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় ঘাইপথত। ইয়াৰ পিছত এই পথৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰে। দেখা গৈছে এই অঞ্চলটোত এইকেইদিন এনেধৰণৰ ভয়াৱহ ঘটনা ঘনে ঘনে সংঘটিত হৈছে। ৰহাৰ ফুলগুৰি মূলানকটাত মথাউৰি ভাগি পৰে। জলসম্পদ বিভাগৰ কৰ্মচাৰীয়ে কাম কৰি থকা অৱস্থাত ভাঙিল মথাউৰি। এই মহিলাগৰাকীক মন কৰক। মথাউৰিটো ভাঙিব বুলি মহিলাগৰাকীক কল্পনাই কৰিব পৰা আছিল। মথাউৰিৰ এটা পাৰে তেওঁলোকৰ ঘৰ। অতি কষ্টৰে ঘৰটো আতুম টুকাৰিকৈ সজাইছিল তেওঁলোকে। টেলিভিছনৰ পৰা আৰম্ভ কৰি অন্যান্য সা সামগ্ৰী ক্ৰয় কৰিছিল এই পৰিয়ালটোৱে। কিন্তু মথাউৰিটো ভাঙি পৰাৰ পিছত সৃষ্টি হোৱা বানে সকলো শেষ কৰি পেলালে। লগে লগে মহিলাগৰাকীয়ে চিঞৰি চিঞৰি কান্দিছে এইদৰে। এইবাৰ ভঙা মথাউৰিটো মন কৰক। প্ৰচণ্ড গতিৰে পানী আহিছে। আচলতে জলসম্পদ বিভাগৰ একাংশ কৰ্মচাৰীয়ে এই মথাউৰিটোৰ ভঙা অঞ্চল নিৰ্মাণ কৰি আছিল, কিন্তু হঠাৎ প্ৰচণ্ড শব্দৰে মথাউৰি ভাঙি পৰে। আমি কাম কৰি আছিলোঁ। কাম কৰি থকা অৱস্থাত এটা ভুংকৈ পেলাই এটা শব্দ এটা দিলে, দি পেলাই আমি মানুহখিনি ইয়াৰ পৰা ওলাই পেলাই আমি ইয়াৰ পৰা গুচি গৈছোঁ। এই বানৰ পিছত ৰহা চহৰ পানীৰে বুৰাই পেলায়। চহৰৰ ভিতৰৰ দৃশ্য মন কৰক। সৰু চহৰখন এতিয়া পানীৰ মাজত আবদ্ধ।
চহৰৰ দোকান বজাৰ সকলো বন্ধ আনকি আৰক্ষী থানাৰ চৌদিশে এতিয়া পানী আৱৰি পেলাইছে ৰহা কামপুৰ আদি অঞ্চলত বানৰ ভয়াৱহতাৰ নমুনা এয়া কাজিৰঙাত বানৰ ভয়াৱহ ৰূপ বানৰ ফলত বিপদত পৰিছে জীৱ-জন্তু হাবিৰ পৰা ৰাজপথলৈ ওলাই আহিছে বনৰীয়া হাতীৰ জাক কাজিৰঙাৰ দৃশ্য এয়া কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত এটা পথ পাৰ হ'বলৈ চেষ্টা চলাইছে হাতীৰ জাক এটাই আচলতে প্ৰচণ্ড পানীৰ ফলত ওখ স্থান বিচাৰি এওঁলোক আহি ৰাজপথত উপস্থিত হৈছে কেমেৰাত বন্দী হৈছে সকলো দৃশ্য হাতীৰ দলটোৱে এটা সময়ত ৰাস্তা পাৰ হৈছে এনেকৈ পথৰ কাষত এতিয়া দেখা গৈছে জীৱ-জন্তুৰ জাক হৰিণকেইটাক মন কৰক ৰাজপথৰ কাষত এতিয়া চলাচল কৰিছে হৰিণৰ এই জাকটোৱে এইবাৰ আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ শিলচৰ চহৰলৈ শিলচৰ চহৰত ভয়াৱহ বান ডুবি গৈছে সমগ্ৰ চহৰ শিলচৰ চহৰৰ মাজমজিয়াৰ দৃশ্য এয়া সমগ্ৰ চহৰখন এতিয়া পানীৰ তলত বহুদিনৰ মূৰত শিলচৰ চহৰত এনে ভয়াৱহ বান হৈছে বানৰ ফলত ব্যৱসায় বাণিজ্য সকলো স্থবিৰ সকলোৱে দোকান বন্ধ কৰিবলগীয়া হৈছে কাৰ্যত চহৰে এৰি যেন পলায়ন কৰিবলগীয়া হৈছে চহৰবাসী এনে অৱস্থাৰ সৃষ্টি হৈছে বৰাক উপত্যকাত ওদালগুৰিত বজ্ৰপাতৰ ভয়ানক ঘটনা একেটা পৰিয়ালৰ 3জনকৈ সদস্য নিহত বজ্ৰপাতে প্ৰাণ নিলে কেইবাটাও ঘৰচীয়া জীৱ-জন্তু এই আলোকচিত্ৰ কেইখনলৈ মন কৰক ঘৰত পুহি ৰখা কেইটামান ছাগলীৰ অৱস্থা পৰিয়ালটোৰ 3জন সদস্যৰ মৃত্যু ঘটিছে বজ্ৰপাতৰ ফলত এটা পৰিয়ালৰ 3জনকৈ সদস্যৰ বজ্ৰপাতত মৃত্যু হোৱাৰ পিছত কান্দোনত ভাগি পৰিছে সমগ্ৰ অঞ্চলটো ৰাজচক্ৰৰ জিঙাবিল গাঁৱত 3গৰাকী মহিলা বজ্ৰপাতত মৃত্যু হোৱাৰ আমি খবৰ পাইছোঁ ইতিমধ্যে মাজবাট ৰাজচক্ৰৰ চক্ৰ বিষয়া তাত উপস্থিত আছে তেখেতেই মৃতদেহখিনিৰ যিখিনি আমি কৰিব লাগে কাম কাজ ইনকুৱেষ্ট আদিৰ সেই কামখিনি কৰি আছে আৰু পিছৰ কামখিনিও আমি যিমান সোনকালে পাৰোঁ সিমান সোনকালে কৰি পৰিয়ালটোক যি প্ৰকাৰে আমি সহায় কৰিব পাৰোঁ সেইখিনি কৰিবৰ কাৰণে জিলা প্ৰশাসনৰ তৰফৰ পৰা যৎপৰোনাস্তি চেষ্টা কৰিম আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰায়বোৰ জিলা বানপানীৰ কবলত পৰিছে আজি পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা কৈ আহিছিল বতৰ বিজ্ঞানী সংস্থাই আশা কৰা হৈছে আগন্তুক 3টা দিনত বান পৰিস্থিতি কিছু খাম কাটিব ব্যুৰ ৰিপৰ্ট DY365